এয়া দহটাচু বৰনামঘৰ বাটচৰা নামঘৰ পৰিচালনা কমিটি যিখিনি নামঘৰ আজি লাগি আছে কেইবাদিনৰ পৰা কৰি আছে কাম দেখাম আমাৰ সকলো সহপাঠী নামঘৰতে আছে বাৰু এওঁ ডিউটিৰ পৰা সময় দিব নোৱাৰে বাৰু এইজন পৰিচালনা কমিটিয়ে হয় আৰু নামঘৰৰ গোটেইখিনি চাফ চিকুণ আৰু নতুন কিছুমান বস্তু সলনি কৰি দিয়া হৈছে টিং চিঙা পচিছে এই লাগিছে ওপৰতো কাম কৰি আছে বাঁহবিলাক কাটি অকল মুকলি কৰি দিয়া হ'ল আমিবিলাকে আচলতে ডিউটিৰ পৰা মানে সময় নাপাওঁ যে আজি সময় পাইছোঁ অলপ ওলাই আহিছোঁ আজি এওঁ সময় নাপায় এইজন একেবাৰে সময় নাপায় ডিউটি কৰ্টত যায়তো কৰ্টৰ ডিউটি চাৰ্ভিচ কৰে আৰু মইতো জানেই আৰু মোৰ কৰ্মটো মই কি কৰোঁ লাগি আছোঁ আহি পিনে আৰু কেইজনমান আহি আছে পোৱাহি নাই নামঘৰ চাফ চিকুণটো দেখাইছোঁ নামঘৰ পৰিৱেশটো চাৰিওফালৰ পৰা দেখাই দিম মই এইজন ৰ'দত ইমান ৰ'দত কাম কৰি আছাচোন ওপৰত উঠি এনেই ওপৰত টিং গৰম তাৰ পৰা জাবৰ কেনেকৈ পেলাই দিছে নামঘৰটোৰ ওপৰৰ পৰা মানে গোটেই বাঁহৰ পাত পৰি মানে অৱস্থা বেয়া টিংবিলাক পচু হৈ গৈছিলে ভৰি ৰঙা হৈ গৈছে তেখেতৰ কৈছে ভৰি মানে যি টিঙত ভৰি দিব পৰা নাইতো টিঙত ভৰিকেইটাত কষ্ট পাইছে হয় নামঘৰৰ যিগৰাকী আছে তেওঁ আছে মানে ৰক্ষা কৰিব তেওঁ গৰমৰ পৰা অকণমান মানে আশীৰ্বাদো পাব নামঘৰৰ আশীৰ্বাদ পানী অলপ লয় এজনক খুৱাই দিয়ে অকণমান বহুত গৰম পেলাইছে আৰু ভাদ মাহত যিহেতু নামঘৰত গোপিনীসকল বহি আছে নাম লৈ আছে জলপান খোৱা ঘৰটো চাফ চিকুণ হ'ল ওপৰৰ অংশও চফা হয় টিংবিলাক এই লাগি আছে মানুহ দেখিছে এই যে আমাৰ পৰিচালনা কমিটি আমাৰ সভাপতি এইজন পূৰা লাগি আছে দেই তেখেতো অলপো সময় লছ কৰা নাই ঘৰতো সময় দিব পৰা নাই তেওঁ নামঘৰত পূৰা লাগি আছে যিহেতু তেওঁ পৰিচালনা কমিটিৰ সভাপতি আমাৰ ইয়াত টিং চাওকচোন গছৰ ডাল লতা বাঁহ পাতে একদম একেবাৰে পৰি শেষ হৈ গৈছিলে শেষত আজি আমি কৰিবলৈ সক্ষম হৈছোঁ যিমানখিনি পাৰোঁ আমি চেষ্টা কৰিছোঁ নামঘৰটো অলপমান পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবলৈ আৰু বহুত হাবি হৈ গৈছে হাবিখিনি কাটিম আমি সোনকালে কাটিম আৰু যিহেতু প্ৰত্যেকেই ব্যস্ত মাজতেই আহে কাৰণ কেলৈ ছুটি নহয় বাৰু দেওবাৰ দিনটোত আমি যিমানখিনি পাৰোঁ সদায় লাগি যাম একেইতো কথাই নাই আৰু বহুতখিনি লাগি আছে দেই নামঘৰটোৰ বিষয় লৈ পিনে আমি ইমান সময় দিব পৰা নাই বা ডিউটি ক্ষেত্ৰৰ কাৰণে এই পুখুৰীটো আমাৰ এইটো শৰণ লোৱা পুখুৰী আমাৰ এইটো আমি চাফ চিকুণ কৰিব লাগিব যিমানখিনি পাৰোঁ কৰিম লাগি আছোঁ বৰ্তমান